আমি এইবাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এইবাৰ আমি কমেও 12টা সিট আমাৰ এই BTCৰ 15টা সিটৰ ভিতৰত আমি যুৱ শাখাই দায়িত্ব লৈ পেলাই এইবাৰ জিকাম বুলি ভাবি আমি সকলো এটা কাম কৰি আছোঁ। এলায়েন্স খাদ্যতে আমি বহুত চিন্তা কৰা নাই। আমি যেহেতু BJPও আমাক আগতে যেনেকৈ মৰম কৰিছে অলপ কম কম আমাৰ এনেকৈ অনুভৱ হৈ আছে। আৰু যেহেতু BTCত BPF আৰু UPPLৰ লগত মিত্ৰতা নহয় আৰু UPPLে 6,15,000 ভোট পোৱা এটা পাৰ্টি। কোনোবা দলক আশা কৰি পেলাই থকা আজিৰ দিনত UPPL নহয়। আৰু মই বাৰ বাৰ কৈছোঁ যে এইবাৰৰ নিৰ্বাচনত BTC নিৰ্বাচনত BPF কোনো ফেক্টৰ নহয়, UPPLৰ ফেক্টৰ নহয়। এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু। এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী চাউথাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে। আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছোঁ। তেখেতসকলে আমাক যাতে মৰম কৰে, মুছলমানে যাতে আমাক মৰম কৰে। এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখোলোঁ। মই প্ৰতিজ্ঞা লৈছোঁ 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখি থৈ দিম মাথাত। BTCত গভৰ্ণমেণ্ট BPF গভৰ্ণমেণ্টে অলৰেডি ফেল। তেখেতসকলে চৰকাৰৰ অহাৰ পিছতে প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা অঘটন মানে ক'বলৈ গ'লে নেচাৰে তেখেতসকলে একচেপ্ট কৰা নাই। কাৰণ 5টা বছৰত যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত শান্তি সম্প্ৰীতি নিৰাপত্তা যে আমাৰ আছিলে আজিৰ দিনত এইটো শেষ হৈ গ'ল। মেইন এজেণ্ডাটোৱে আছিলে কি মানে BTR অঞ্চলত যোৱা চলোৱা আৰু এই অঞ্চল অশান্তি আনা। আৰু মই এইটো কথা কৈছোঁ নহয় যে মুছলমান ভাইসকলক যি ধৰণে ঠগবাজ কৰি পেলাই তেখেতসকলক ভোট ল'লে, এইবাৰ মুছলমান মোৰ ভাইসকলক কিন্তু এইবাৰ তেখেতসকলক চাই আছে যে ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰী ভৱনত যাই আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে কেনেকুৱা মিত্ৰতা কৰিছিলে, অকলে খেলিম বুলি কৈ ভোটটো লৈছিলে। আৰু আদিবাসী ভাই চাউথাল ভাইসকলো ৰখি আছে সেই দিনটো যে তেখেতসকলে হৰেক মালৰ দৰে যে ST লাগে নেকি ST লাগে নেকি এটা জনগোষ্ঠীৰ ইমান এটা মানে বুকুত লগা এটা কথা, নিজৰ পৰিচয় দিয়া এটা কথা ST ইয়াক যেনেকুৱা বাজাৰত নি পেলাই বাজাৰ বিক্ৰী কৰিছিলে, ইয়াৰ প্ৰতি উত্তৰটো এই 26ৰ নিৰ্বাচনত ফাইনেল নিৰ্ঘাত বুলি আমি ক'ব পাৰোঁ। BJP আমি এতিয়ালৈ সেই শব্দটো কোৱা নাই। এটা কথা মই ক'ম, BJPয়ে আজিৰ দিনত আমাৰ UPPL দলক মৰমটো অলপ কমিছে আৰু মৰমটো অলপ কমিছে হা। গতিকে মৰম দিলেহে মৰম পায়। তো মৰমটো যদি অলপ কমিছে হয়তো আমাৰো মৰমটো অলপ কমি যাব পাৰে। গতিকে সেইখিনি কথাটো মই আগতীয়াকৈ আপোনাক ক'লোঁ। আহি থকা 10-15 দিনত ভাল এটা খবৰবিলাক আপোনালোকে পাবলৈ গৈ আছে।